এদিন ৰাস্তাৰ কাষত এজন সন্যাসী বহি আছিল। ঠিক তেনেতে এজন মানুহ তেওঁৰ ওচৰলৈ আহি ক'লে, মহাশয়, অনুগ্ৰহ কৰি ক'ব পাৰিবনে গাঁওখন কিমান দূৰত? তাত উপস্থিত হ'বলৈ মোৰ কিমান সময় লাগিব? সন্যাসীজনে একো কোৱা নাছিল। তেওঁ উঠি মানুহজনক বাটটোত আগবাঢ়ি যাবলৈ ইংগিত দিলে আৰু নিজেও সেই মানুহজনৰ লগত খোজ কাঢ়িবলৈ ধৰিলে। সন্যাসীজনৰ অদ্ভুত আচৰণত মানুহজনে লাজ পাইছিল আৰু লগতে অলপ ভয় খাইছিল। তেওঁ সন্যাসীক ক'লে, মহাশয়, অনুগ্ৰহ কৰি নিজকে অশান্তি নিদিব। মই মাত্ৰ জানিব বিচাৰিছিলোঁ যে কিমান দূৰত্ব। মই অকলে যাব পাৰিম। তথাপিও সন্যাসীজনে একো কোৱা নাছিল, কিন্তু সেই মানুহজনৰ লগত খোজকাঢ়ি গৈ থাকিল। 15 মিনিটমান যোৱাৰ পিছত সন্যাসীজনে ৰৈ ক'লে, গাঁৱলৈ যাবলৈ 2 ঘণ্টা সময় লাগিব। মানুহজনে ক'লে, মহাশয়, আপুনি আৰম্ভণিতে সেই কথা ক'ব পাৰিলেহেঁতেন। মোৰ লগত এমাইল খোজকাঢ়ি অহাৰ কোনো প্ৰয়োজন নাছিল। সন্যাসীজনে উত্তৰ দিলে, বন্ধু, তোমাৰ খোজ কঢ়াৰ গতি গম নোপোৱাকৈ মই সময় কেনেকৈ অনুমান কৰিম? দূৰত্ব অতিক্ৰম কৰাৰ সময় দৈৰ্ঘ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা নহয়, বৰঞ্চ খোজ কঢ়াৰ গতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এতিয়া তোমাৰ লগত খোজকাঢ়ি অহাৰ পিছত মই ক'ব পাৰোঁ যে তোমাৰ গাঁওখন পাবলৈ 2 ঘণ্টা সময় লাগিব। যদি আমি আমাৰ জীৱনলৈ চাওঁ, তেন্তে আমি দেখিম যে আমাৰ সকলোৰে জীৱনৰ এটা নিৰ্দিষ্ট লক্ষ্য আছে। আমি সকলোৱে আমাৰ জীৱনৰ এটা নিৰ্দিষ্ট গন্তব্যস্থানত উপনীত হ'ব বিচাৰোঁ। গন্তব্যস্থানত উপনীত হ'বলৈ লোৱা সময় নিৰ্ভৰ কৰে আপোনাৰ গতিৰ ওপৰত। আপুনি দৌৰিব পাৰে আৰু আপুনি সোনকালে গৈ পাব, বা আপুনি লাহে লাহে খোজকাঢ়িব পাৰে আৰু তেতিয়া আমি ক'ব নোৱাৰোঁ যে আপুনি কেতিয়া গৈ পাব। যদি আপুনি আজিৰ কাম কাইলৈ বা তাৰ পিছৰ দিনটোৰ বাবে পিছুৱাই ৰাখিছে, তেন্তে আপোনাৰ গতি নিশ্চিতভাৱে লেহেমীয়া হ'ব আৰু আপোনাৰ গন্তব্যস্থানত উপনীত হ'বলৈ সময় লাগিব। গতিকে যদি আপুনি সঠিক সময়ত গন্তব্যস্থানত উপনীত হ'ব বিচাৰে, তেন্তে জীৱনত কেতিয়াও এলাহ নকৰিব, কাৰণ এলাহে আপোনাক গন্তব্যস্থানৰ পৰা আঁতৰাই লৈ যায়। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।